हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন গুৰুত্বপূৰ্ণ কোৱেশ্চন এই চেনেলটোত আপলোড দিয়া হয়। সক আজিৰ ভিডিওটো প্ৰথম কোৱেশ্চন নম্বৰ 1, অসমত প্ৰথমবাৰৰ বাবে পঞ্চায়ত কেতিয়া গঠন হয়? ইয়াৰ আনসাৰটো হ'ল অপশন বি 1960 চনত। Question number 2, গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি 1970 চনত। Question number 3, ৰুদ্ৰসিংহই কাৰ স্মৃতিত জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ মাকৰ স্মৃতিত। Question number 4, তলৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি মণিপুৰ ৰাজ্য। Question number 5, অসমৰ কোনটো জিলাত লিংগ অনুপাত সৰ্বাধিক? কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আনসাৰটো হ'ল অপশন সি বাক্সা জিলাত। Question number 6, ৰজা সৰ্বানন্দ সিংহই কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ মটক। Question number 7, অসমৰ কিমান শতাংশ লোক অসমীয়া ভাষা কয়? ইয়াৰ আনসাৰটো হ'ল অপশন এ 48.38%। Question number 8, অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি 1939 চনত। Question number 9, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল অপশন বি কাহ ধাতু। Question number 10, ভাৰতৰ জলমানৱ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন এ ৰাজেন্দ্ৰ সিং। Question number 11, অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি চন্দ্ৰধৰ বৰুৱা। Question number 12, অসম সাহিত্য সভাৰ শতবাৰ্ষিকী বঁটা কাক দিয়া হৈছে? ইয়াৰ আনসাৰটো হ'ল অপশন বি নমিতা গোখলে। Question number 13, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া গৰাকীৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ যতীন্দ্ৰনাথ দুৱৰা। Question number 14, বাইবেলখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ আত্মাৰাম শৰ্মা। Question number 15, লাষ্ট কুৱেশ্যন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসৰ নাম কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশন বি মিৰি জীয়ৰী।